গাইজ এয়া হ'ল ডিব্ৰুগড়ৰ নন্দন বাজাজ পালচাৰৰ শ্ব'ৰুম। চ' এটা অভাৰভিউ আপোনালোকে চাই লওক, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। কি যে ধুনীয়া চাওক, এয়া দামী দামী বাইকবিলাক। এইটো কি জানে, অলপ আহক দেখাই দিছোঁ, এতিয়া নামটো দেখাই দিছোঁ। এইফালে চাওক, এইফালে দেখাই দিছোঁ। এইটো হ'ল ডমিনাৰ 250 এইটো। আৰু হেল্ল' গাইজ, চ' আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। চ' আজি মাজৰ পৰা ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে কি ক'ম, মানে আহি এই বগীবিলৰ ওচৰত পাইছোঁহি আৰু ডিব্ৰুগড় যাওঁ, বুম বাইক আমি চাব যাওঁ। চ' চাই থাকিব আপোনালোকে। মোৰ ভাইটিৰ কাৰণে পৰিয়ালৰে হয়, বৰ্তাৰ হয়। চ' তেওঁক বাইক এখন চলাবলৈ লৈ গৈছে। চ' আপোনালোকে চাই থাকিব। বগীবিল পাইছোঁহি আৰু অলপ আগত আছে। চ' অলপ ৰখাইছোঁ, মাজৰ পৰা ভিডিঅ'টো বনাইছোঁ। আপোনালোকে বেয়া নাপাব দেই, কোনটো বাইক ল'ম আপোনালোকে চাই থাকিব। চ' অলপ দেৰি নকৰোঁ আৰু, অলপ দেৰিয়ে হৈছে তথাপিও। চ' ব'লক আৰু দেই গাইজ, গৈ থাকোঁ। গাইজ এয়া হ'ল বগীবিল দলং, আমি পালোহি আৰু গৈ থাকিও। এতিয়া আপুনি চাই থাকিব আপোনালোকে। মাজত এয়া পাৰ হৈ গৈছোঁ আৰু আমি এয়া হ'ল আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি গেটত পাইছোঁহি আৰু আমি এতিয়া। এইয়া হ'ল গেটটো, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ গেটটো। আৰু এইটো অভাৰব্ৰিজ বনাই আছে, অভাৰফ্লাই বনাই আছে। এইটো চাওক, তো আমি গৈ থাকোঁ এতিয়া। স্কিপ নকৰি আপোনালোকে চাই থাকিব ভিডিঅ'টো। ডাইৰেক্ট আপোনালোকক জেগাতহে আপোনালোকক মই কথা পাতিম আৰু দেই, চাই থাকিব গাইজ। Few moments later. So guys, মই এতিয়া বাজাজ ডিলাৰ আহি পালোঁ, নন্দন বাজাজ ডিলাৰ। চখাৰ দিনত আছে। চ' আহক চাওঁ অলপ ভিতৰত, ভাইটিয়ে কোনটো পচন্দ কৰিব সেইটো দেখাম যে আপোনালোকক। চ' আহক গাইজ। এয়া হ'ল বাহিৰৰ অংশ, এইটো হ'ল বাজাজ শ্ব'ৰুম। এইটো অথৰাইজ ডিলাৰ বুলি কৈছে, আৰু মই সুধিছিলোঁ। চ' এয়া চাওক, এইখন হ'ল গেট। আমি আহোঁ ভিতৰলৈ, লাহেকৈ সোমাই আহক গাইজ, আমি গৈ আছোঁ। চাওক বাহিৰতো বাইক কিছুমান ৰখা হৈছে। চ' ভিতৰতো নিশ্চয় ৰাখিছে, অলপ গাইজ। এয়া হ'ল ডিব্ৰুগড়ৰ নন্দন বাজাজ পালচাৰৰ শ্ব'ৰুম। চ' এটা অভাৰভিউ আপোনালোকে চাই লওক, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। কি যে ধুনীয়া চাওক, এয়া দামী দামী বাইকবিলাক। এইটো কি জানে, অলপ আহক দেখাই দিছোঁ, এতিয়া নামটো দেখাই দিছোঁ। এইফালে চাওক, এইফালে দেখাই দিছোঁ। এইটো হ'ল ডমিনাৰ 250 এইটো। আৰু এইখন হ'ল পালচাৰ। এয়া চাওক, একদম ধুনীয়াকৈ আটক ধুনীয়াকৈ থৈছে আৰু বাইক ৰেমকৈ, মানে শাৰীকৈ থোৱা হৈছে। এইফালে চাওক, এইটো NS লাইন হয়, এইটো পালচাৰ NS লাইন। এইটো 220 ক্ৰুইজাৰ হয়, এভেঞ্জাৰ। আৰু এইখন হ'ল NS 200 প্লেটিনা।
এইখন Pulsar 160 NS এইফালে হ'ল Pulsar বাইক চাওক শাৰী শাৰীকে থোৱা আছে এই সো গাইস এই ইয়াৰ মাজৰ গেপত থকাখনে আমাৰ ভাইটিয়ে চুজ কৰিলে আৰু সো এইবিলাক আৰু আপোনালোকে অভাৰভিউ চালে সো কমেন্ট কৰিব কেনেকুৱা লাগিছে ডিলাৰখন তো গাইস বহুত অপেক্ষাৰ অন্তত ৰাতি হৈ গ'ল জাস্ট এতিয়া আমি ডেলিভাৰ পাইছোঁ এইটো হ'ল Pulsar 125 তো এইখনে আৰু এই অৰেঞ্জ কালাৰ হয় তো আমি লাহে লাহে গৈ থাকোঁ গাইস ৰাতি হৈছে A few hours later. Guys, finally, ভাইটিয়ে ল'লে বাইকখন 125 NS Pulsar হয় so ডাউন পেমেণ্টত ল'লে আৰু EMI হিচাপে কালি ৰাতি মানে ৰাতি হ'লে কাৰণে ভিডিঅ'টো সমাপ্ত কৰিব নোৱাৰিলোঁ so আজি ভিডিঅ'টো সমাপ্ত কৰিব গৈ আছোঁ গাইজ মানে কি ক'ম ফাইনেন্সত লোৱা মানে দুনিয়া ভৰ মানে ঝেমেলা আৰু আপোনাৰ এই ভোটাৰ কাৰ্ড লাগিব এই পেন কাৰ্ড লাগে এই আধাৰ কাৰ্ড লাগে এই বেংক পাছবুক লাগে বেংক পাছবুকৰ মানে মিনি ষ্টেটমেণ্ট লাগে আৰু আধাৰ লিংক হ'ব লাগিব মোবাইল নম্বৰ যদি লিংক নহয় তেতিয়াহ'লে আপুনি আৰু বহুত কষ্ট আৰু লগতে যদি ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো পাবলগীয়া হয় মাষ্ট বি আধাৰৰ লগত মোবাইলটো লিংক থাকিব লাগিব নহ'লে মানে তেওঁলোকৰ কোৱা মতেতো 5 মাহ 6 মাহো লাগিব পাৰে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আহিবৰ কাৰণে তো মানে বহুত কষ্ট তেওঁলোকৰ এছিষ্টেণ্ট আছে মানে যিবিলাক ডিলাৰৰ মানুহ আছে বহুত মানে ইমান ভাল নহয় বুলিয়ে ক'ব লাগে বহুত দেৰি কৰে মানে আমি যিহেতু দূৰৰ পৰা আহিছোঁ তেওঁলোকে মানে সোনকালে কৰি নিদিয়ে মানে লাহে ধীৰে কৰি থাকে আমাৰ হৈ যোৱাৰ পাছতো মানে ডেলিভাৰীটো বহুত দেৰি কৰি থাকে so সেইবিলাক আৰু মানে ফাইনেন্সত ল'বলগীয়া হ'লে বহুত কষ্ট হয় তথাপিও মানে এইটোৱে ভাল যে আপোনাৰ মানে পইচা নাথাকিলেও মানে সম্পূৰ্ণ পইচা আপুনি পে কৰিব নোৱাৰিলেও যেহেতু মিনিমাম এটা টকা দি আপুনি মানে গাড়ীখন নিজৰ ঘৰত লৈ যাব পাৰে সেইটোৱে মানে বেছ ভাল আৰু কিন্তু সেই কিছুমান অসুবিধা থাকে আৰু যিকোনো এটা কাম কৰিবৰ কাৰণে কিবা এটা পাবলৈ কিবা এটা হেৰাব লাগিব এনেকুৱা কথা আছে সো কষ্ট কৰিব লাগিব কিবা এটা পাবৰ কাৰণে কালি ৰাতি দেৰি হ'লগৈ মানে আমি ৰাতিপুৱা মানে কি তাত কমচে কম 12টামান বজাতে পাইছোঁ 12টামান বজাৰ পৰা আমি ৰাতি আহি ইয়াত পাইছোঁহি 8টা বজাত পাইছোঁহি সো তেনেকৈ দেৰি হয় আৰু যিকোনো ফাইনেন্স কিবা কাম কৰিলে নিজৰ ডকুমেণ্টটো কিন্তু অলপ ক্লিয়াৰ থাকিব লাগে ক্লিয়াৰ থাকিলে অলপ সোনকালে হয় যেহেতু অলপ ক্লিয়াৰো নাছিলে মানে লিংক আধাৰ লগত লিংক নাছিলে হেৰালে মোবাইল নম্বৰটো হেৰাই গৈছিলে সো সেইকাৰণেও মানে অলপ অসুবিধা হৈ আছিলে সো সেয়া আছিলে আৰু আজ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে জয় অসম